Morning everyone, welcome back to my channel. আৰু এতিয়া আমি আছো ক'ত শ্বিলঙত আৰু ঘপককে প্ল্যানিংটো হৈ গ'ল এনেকুৱা একো নাছিলে গুৱাহাটীলৈ আহিছিলো কাম এটাত আৰু ঘপককে শ্বিলঙলৈ আহি গ'লো বাট ভাবিছিলো ফুৰিবলৈ আহিম কিন্তু এপিনে চক আমাৰ বাইদেউ শুই আছে এপিনে তাইহে আৰু বৰষুণ পুৰা বৰষুণ দি আছে কেনেকৈ ওলাই যাওঁ So, এতিয়া মই গা চা ধুই ৰেডি হৈ গ'লো ব্ৰেকফাষ্ট আমি কৰি ল'লো ব্ৰেকফাষ্টত ব্ৰেড বাটাৰ কৰ্ণফ্লেক্স খালোঁ চ' আমি ৰেডি হৈ গ'লো এতিয়া ওলাই যাবৰ কাৰণে কিবা এটা বাহিৰতে খাই ল'ম ইতনা ঘণ্টা বাদ বলতা না ইয়ে চ' আমাৰ আজি লুক এইটো আৰু এতিয়া আমি গৈ থাকোঁ চ' আমি লাইট ৰুমৰ জেগা এডোখৰলৈ গৈছিলোঁ বাট সেইডোখৰ ইমানেই দূৰ হৈছে লোকেশ্যন নাপাওঁগৈ আৰু তাৰ পৰা 30 কিলোমিটাৰ আছে বুলি ক'লে আৰু সেইকাৰণে আমি তাৰ পৰা গুচি আহিলোঁ ভিৰত আহি ৰাতিপুৱাৰ পৰা একো খোৱা নাই ভোক লাগিছে সেইকাৰণে আমি ইয়াতে নাম কি এটা ৰেষ্টুৰেণ্ট গ্ৰুপ এতিয়া গ্ৰুপ বুলি ৰেষ্টুৰেণ্ট এখন আছে তাতে আমি খাবলৈ আহিলোঁ আৰু এতিয়া অৰ্ডাৰ কৰিলোঁ কি খাইছোঁ যেতিয়া অৰ্ডাৰটো আহে তেতিয়া দেখাই আছোঁ খানা আহি গ'ল এইপিনে চিকেন কিম্বাব এইপিনে পৰ্ক পেড থাই নুডলছ আৰু এইপিনে চুচি চ' এতিয়া আমি খাই লওঁ চ' আমাৰ খাই বৈ হৈ গ'ল আৰু এতিয়া আমি ইয়াতে ঘূৰি ফুৰিছোঁ চাৰ্জ যাম চাগে এইডোখৰতে ফটো মাৰিব ক'লোঁ আৰু মিছ লিংবোৰ লাজ লাগিছে বোলে মোক নিদিয়ে আৰু ইয়াতে লাইট বেণ্ড হৈ আছে ইউ ন' না তু ব'লা চ' আমি চাৰ্জটোত আহি গ'লোঁ আৰু এইটো হৈছে আৰু এতিয়া আমি ওপৰলৈ গৈ আছোঁ ইমান ধুনীয়া বতাহ মাৰি আছে ইয়াতে আৰু ওপৰত আহি এইটো ভিউ পুলিচ বজাৰৰ পৰা আমি টেক্সি লৈ আহিলোঁ আৰু টেক্সিত আমাৰ 200কৈ লৈছে আৰু আমি ভিতৰত গৈ আহিলোঁ ভিতৰত ফটোগ্ৰাফী এণ্ড ভিডিঅ'গ্ৰাফী ৰেষ্ট্ৰিক্টেড আছিলে সেইকাৰণে আমি তাত দেখাব একো নোৱাৰিলোঁ এইটো ডন বস্কো চাৰ্চ বুলি কয় আৰু ইয়াতে বহুত ধুনীয়া বতাহ মাৰি আছে আৰু আমি অকণমান ইয়াতে বহিছোঁ তাৰপিছতে আৰু যামগৈ আৰু আজি গুৱাহাটী গুচি যাম আৰু আমি এতিয়া উৰি যাম আৰু আমি পিন্ধিছোঁ শ্বৰ্টছ আৰু সেইকাৰণে আমাৰ আৰু বেছি ঠাণ্ডা লাগিছে বৰষুণ দিছে ইমানেই বেছি বতাহ ইমানেই বেছি বতাহ ঠাণ্ডা বহুত ঠাণ্ডা অথনি ৰ'দ ওলাই আছিলে সেইকাৰণে আমি এনেকৈ পিন্ধি আহিলোঁ शॉर्ट्स पहनना तेरा आइडिया था मैं तो जीन्स पहनने वाली थी अब तू पहले शॉर्ट्स बहुत बता मैं से मौरी जाम इतना पहले ठंडा चल টেক্সি লেতে ফুৰি আকৌ ভোক লাগিলে কাৰণে মই কফি অৰ্ডাৰ কৰিলোঁ আৰু এইপিনে তাই চিকেন চুপ অৰ্ডাৰ কৰিলে সকলোৱে খাই আছে খাত লিম্বু যাবলৈ লৈছে আৰু এইটো আমাৰ ব্লগটো খতম হৈ থাকিলে নেক্সট এটা ব্লগত লগ পাই আছোঁ তব তক ষ্টে টিউন বাই